বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহু গ'লে বিনাবা কাক। হয়, অসমীয়া জাতিৰ অতিকে আদৰৰ ৰঙালী বিহুটো আহি আজি আমাৰ পদূলি মুখত। আৰু এই বিহুটিক আদৰিবৰ বাবে সমগ্ৰ অসমবাসী অধীৰ আগ্ৰহেৰে ৰৈ আছে। বিশেষকৈ এইবাৰৰ ৰঙালী বিহু হ'ব অসমৰ বাবে চিৰস্মৰণীয়, কিয়নো 14 এপ্ৰিল তাৰিখে অসমৰ এই বিহু নৃত্যই বিশ্ব অভিলেখ গঢ়িবৰ বাবে গৈ আছে। আৰু তাৰ বাবে সমগ্ৰ অসমৰ প্ৰতিখন জিলাতেই পূৰ্ণ প্ৰস্তুতি চলোৱা দেখা পোৱা গৈছে। আজি মই শিৱসাগৰ জিলাৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি দেখাম। আৰু শিৱসাগৰ জিলাৰ প্ৰস্তুতি চলিছে জয়সাগৰত অৱস্থিত সেউজ কোঁৱৰ পৰাগধৰ চলিহা ষ্টেডিয়াম। গতিকে আহক পলম নকৰি পোনে পোনে আমি সেই বিহুৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি চাবৰ বাবে যাওঁ। লাইন বুঝিতা আরে লাইন দিও লাইন আপ চেঞ্জ গায় থাকিবা আহি থাকিবা গায় থাকিবা লাইন 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 Innocent